নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ তোমালোকৰ মানে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথিৰ চেপ্টাৰ 1 মোৰ মাতৃ মুখ দৰ্শন নামৰ যোনটো চেপ্টাৰ আছে তোমালোকৰ সেই চেপ্টাৰটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। তোমালোকৰ এইটো গোট 1 গদ্যৰ যোনটো পাঠ আছে মোৰ মাতৃ মুখ দৰ্শন বুলি এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ মানে ইয়াত যে তোমালোকৰ আৰ্হি প্ৰশ্ন বুলি আছে ইয়াৰ পৰা ইয়ালৈকে এই গোটেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰা হ'ব আজি এইটো ভিডিঅ'ত। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো হিট কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা। আৰু তোমালোকৰ এডুকেশ্যনৰ সকলোবোৰ ভিডিঅ'ই দিয়া হৈছে, পাৰ্ট এটা থাকি গৈছে, সেই পাৰ্ট তোমালোকৰ শেষৰ যোনটো চেপ্টাৰ আছে পৰিসংখ্যা বিজ্ঞানৰ তাৰ অংক যোনখিনি আছে সেইখিনি কৰোৱা হোৱা নাই, বাকী গোটেইখিনি কৰোৱা হৈছে। অংকখিনি মই জানুৱাৰীত কৰাই দিম, তোমালোকৰ পৰীক্ষাৰ আগত সকলোবোৰ কৰাই দিয়া হ'ব। আৰু অসমীয়াৰো তোমালোকৰ পৰীক্ষালৈকে কিমানখিনি কৰাব পাৰোঁ চাওঁ, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু এতিয়া আমি এই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ ব'লা। প্ৰথমটো প্ৰশ্ন দিছিলে অতি চমু প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্নটো আছিলে মোৰ মাতৃ মুখ দৰ্শন শীৰ্ষক যোনটো পাঠ আছে এই পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে প্ৰশ্নত সুধিছে। তোমালোকে উত্তৰত লিখিব পাৰা মোৰ মাতৃ মুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়াদেৱৰ সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। দ্বিতীয়টো প্ৰশ্ন সুধিছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটোত সুধিছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰত তোমালোকে লিখিব পাৰা বেজবৰুৱা দেৱে মাতৃমুখ দৰ্শনৰ বাবে সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 4 নম্বৰ প্ৰশ্নত সুধিছে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱা দেৱৰ সংগী কোন আছিল? উত্তৰত তোমালোকে লিখিব পাৰা যে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱা দেৱৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰত তোমালোকে লিখিব পাৰা যে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হৈছে লিটিকাই। ঠিক আছে, ইয়াৰ বাহিৰেও তোমালোকে লিখিব পাৰা, মই এইখনৰ নাম দিছোঁ, গতিকে তোমালোকে এইখিনি চাগে বুজি পাইছা, ইয়াত আকৌ বহলাই পেলাই কোৱাৰ একো প্ৰয়োজন নাই। 1 নম্বৰীয়া প্ৰশ্ন যিহেতু আমি পিছৰখিনি প্ৰশ্ন চাওঁ। এতিয়া চমু প্ৰশ্ন, ইয়াত 2 বা 3 নম্বৰ থাকিব। তাৰে প্ৰথমটো প্ৰশ্ন সুধিছে যে মোৰ মাতৃ মুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা। যে কিহৰ কাৰণে এই পাঠটোৰ নামটো মোৰ মাতৃ মুখ দৰ্শন বুলি ৰাখিছে সেইটো সুধিছে। গতিকে তোমালোকে লিখিব পাৰা উত্তৰত কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা তেওঁ আঁতৰি থাকিবলগীয়া হৈছিল। প্ৰায় 1.5-2 বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁৰ মাতৃ মুখ দৰ্শনৰ লগত ৰিজাইছে। সেই পাঠটোৰ নাম কি বুলি ৰখা হৈছে? মোৰ মাতৃৰ মুখ দৰ্শন বুলি ৰখা হৈছে। 2 নম্বৰ প্ৰশ্নটো সুধিছে মোৰ মাতৃ মুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰ কি বুজোৱা হৈছে? মাতৃ যোনটো শব্দ আছে মাতৃ শব্দতে কি বুজাইছে সেইটো সুধিছে। কিমান বছৰৰ পিছত লেখকৰ মাতৃৰ মুখ দৰ্শন হৈছিল? উত্তৰ তোমালোকে লিখিব পাৰা মোৰ মাতৃৰ মুখ দৰ্শন যোনটো মানে পাঠ আছে শীৰ্ষটিত মাতৃ যোনটো শব্দ এই শব্দই মাতৃভূমি অসমক বুজাইছে আৰু প্ৰায় 1.5-2 বছৰৰ পিছত লেখক ক'লৈ আহিছিলে? নিজৰ ৰাজ্যলৈ আহিছিলে আৰু তেতিয়া তেওঁ মাতৃ মুখ দৰ্শন হৈছিলে। পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত সুধিছে লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? উত্তৰত লিখিব পাৰা গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল। কোনোৱে খুব ধুনীয়া কণ্ঠেৰে কি কৰিছিলে? গান গাইছিলে আৰু কোনোবাই ওজাপালি গাইছিলে। লেখকক এইসমূহ গাই পেলাই কি কৰিছিলে? আনন্দিত কৰিছিলে। এনেদৰে ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিলে। প্ৰশ্নটোত তোমালোকক সুধিছে মোৰ মাতৃ মুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল? উত্তৰ তোমালোকে লিখিব পাৰা মোৰ মাতৃ মুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আছিল কবি আৰু বিখ্যাত খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ কথা কোৱা হৈছে। চন্দ্ৰকুমাৰ আগৰৱালা দেৱ আৰু জ্ঞান আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এল্লৰ। ঠিক আছে, তোমালোকে বুজি পাইছা। পিছৰটো চাওঁ। 5 নম্বৰ প্ৰশ্নত সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা
কাৰণ উল্লেখ কৰা তিনিটা কাৰণ উল্লেখ কৰিব দিছে প্ৰথমটো হৈছে প্ৰাকৃতিক সৌন্দৰ্য ভাল লাগিছিলে তেওঁৰ ঐতিহাসিক উৎকৰ্ষসমূহ ভাল লাগিছিলে আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা ভাল লাগিছিলে প্ৰাকৃতিক সৌন্দৰ্যত কি সোমাই পৰিছে ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ মন্দিৰ কামাখ্যা মন্দিৰ অশ্বক্লান্ত মন্দিৰ আদি উল্লেখযোগ্য প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ হৈ আছে এইসমূহ তেওঁৰ ভাল লাগিছিলে ঐতিহাসিক উৎকৰ্ষ কি যে গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ এইবোৰ তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পোলাব পাৰে এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পাইছিলে প্ৰাচীন গৌৰৱ গৰিমাবোৰ যেনে গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে এইবোৰৰ বাবে গুৱাহাটীক লেখকে বহুত ভাল পাইছিলে বহুত আদৰ কৰিছিলে ঠিক আছে আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰ প্ৰশ্নখিনি দীঘলীয়া প্ৰশ্ন ইয়াৰ 5টা প্ৰশ্নই আছে 1 নম্বৰ প্ৰশ্নত সুধিছে মোৰ মাতৃ মুখ দৰ্শন পাত্ৰীৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ এটা চমু বিৱৰণ আগবঢ়াবলৈ দিছে এইখিনি তোমালোকে নিজৰ ভাষাৰে মানে নিজে ধুনীয়াকৈ সজাই পৰাই লিখিব পাৰা আৰু ইয়াত যোনটো মই উত্তৰ লিখিছোঁ সেইটো তোমালোকে লিখিব পাৰা তোমালোকে নিজে ভালকৈ বনাই লিখিবা মই আগতেও কৈছোঁ যে তোমালোকে যোনটো নিজেই লিখিবা সেইটো তোমালোকৰ বেছি মনত ৰ'ব কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল অৱশেষত 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা তেওঁ অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজী বেংগল নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচুগুড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে লঘোণে যাব লগা হ'ল 20 ছেপ্টেম্বৰৰ ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল'লে কলিকতাৰ পৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে 21 ছেপ্টেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ঠিক আছে এইটো দীঘল প্ৰশ্ন উত্তৰত পৰিব যে 4 বা 5 নম্বৰ থাকিব গতিকে অকণমান দীঘলীয়াকৈ লিখিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত সুধিছে চোৱা 2 নম্বৰ প্ৰশ্নত মোৰ মাতৃ মুখ দৰ্শন পাত্ৰীত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা তোমালোকে নিজে লিখিব লাগে নিজে লিখিবলৈ কৈছে ইয়াত মই লিখি দিছোঁ চাবা মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে কৰ্কথনা কৰিলে মানে খং কৰিছে ঘৰতে বৃষভটো আছে মানে তোমালোকে বৃষভ মানে কি জানা নাই কোন আছে নন্দী আছেনে ঘাঁহ পানী খাই নুদুকাটো হৈছে তাৰে হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ক'লে যে ঘৰতেইটো গৰুটো আছে মানে ইয়াতে নন্দীৰ কথা কৈছে আৰু বৃষভ মানে সাধাৰণতে গৰু ষাঁড় গৰুটো আছে আপুনি কাম বন কৰি পেলাই কি কৰিব পাৰে খেতি বাতিটো কৰিব পাৰে সিটো খাই বৈ ঘাঁহ পানী খাই নুদুকা হৈ আছে হয়নে পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিলে দুখ লাগিলে তেওঁ লগে লগে খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ'ল কৃষি কৰ্ম আৰম্ভ হ'ল কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন অভুৱনেদি কৰি পেলালে খোৱা গুছিল ঘৰলৈ আহিবলৈও এৰিলে ইফালে হিতে বিপৰীতে হোৱা পাৰ্বতীত সমস্যাত পৰিল যেতিয়া তেওঁ ঘৰলৈ আহিবলৈ এৰিলে তেতিয়াহ'লে মা পাৰ্বতী কি হৈ গ'ল সমস্যাত পৰিলে গিৰিয়কক ঘৰলৈ মাতি আনিবলৈ নন্দী ভিংগিকা আদি কৰি জোৰে মানুহক পঠাবলৈ ধৰিলে কি কৰিলে যে ভগৱান শিৱক মাতি আনিবলৈ তেওঁ যোন আছিলে সকলোকে পঠালে পিছে কামত নাহিল কিন্তু তেওঁ ঘৰলৈ নাহিলে এইবাৰ নাৰদক ৰিপুৱা ধৰিলে এবাৰ মা পাৰ্বতীয়ে নাৰদক আৰাধনা কৰিলে নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে নাৰদেও গৈ পেলাই মহাদেৱক ক'লেগৈ যে বলক আপুনি ঘৰলৈ বলক কিন্তু কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ দাহ চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে একো কামত নাহিল অৱশেষত হাহা আৰু হুহু নামৰ 2টা মানস পুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পৰি ধ্বংস কৰিলে এটা ইয়াত প্ৰশ্ন আহিব পাৰে হাহা আৰু হুহু কোন ঠিক আছে 1 নম্বৰীয়া প্ৰশ্নত যদি আহে তেওঁৰ মানস পুত্ৰৰ নাম লিখা বুলি হাহা আৰু হুহু লিখিব পাৰা যদি হাহা আৰু হুহু কোন আহে তেতিয়াহ'লে মা পাৰ্বতী মানস পুত্ৰ বুলি লিখিলে 1 নম্বৰীয়া প্ৰশ্নত তোমালোকৰ 1 নম্বৰৰ কাৰণে সেইটো উত্তৰ হৈ যাব এতিয়া চোৱা পিছতে আছিলে 3 নম্বৰ প্ৰশ্নটোত
হুহু কোন আছিল এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল উত্তৰ লিখিব পৰা হাহা হুহু পাৰ্বতীৰ মানস পুত্ৰ আছিলে এইটো 1 নম্বৰীয়া কাৰণে আহিলো এনেকৈ লিখিলে হ'ল মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে কৰ্কথনা কৰিলে এই গোটেই কথাখিনি আগৰ যোনটো আমি উত্তৰ লিখিলো 2 নম্বৰ সেইখিনি হতি একেই যে তেওঁ খোৱা গুছিলে হয়নে নাৰদক মাতিলে বা অসংখ্য মহ দাহৰ সৃষ্টি কৰিলে তাৰ ফলতো কোনো কামত নাহিলে সেই কাৰণে কি কৰিছিলে পাৰ্বতীয়ে হাহা আৰু হুহু নামৰ দুটা মানস পুত্ৰ সৃষ্টি কৰিছিলে যাতে সমস্ত খেতি তেওঁলোকে কি কৰে ধ্বংস কৰি পেলাই এইটো লিখিলে হ'ব ইয়াতে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটোত সুধিছে ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাদেৱক সন্তোষ দিছিলে বুজাই লিখিব দিছে উত্তৰ তোমালোকে লিখিব পৰা দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল সভা সমিতি পতাত তেওঁলোকৰ আগৰণুৱা হৈ পৰিছিল অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলি মানুহ হ্ৰাস হ'বলৈ দিয়া নাছিলে মানে তেওঁলোকে কৰ্মও ঠিকে কৰি আছিলে তেওঁলোকে গাম্ভীৰ্য আছিলে তথাপিতো তেওঁলোক আগবাঢ়িছিলে সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিলে থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি কৰিছিল পেইণ্টিং আৰু ফটোগ্ৰাফিত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল প্ৰভাত চন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়েৰে কলিকতাৰ বিখ্যাত অভিনেতাতকৈও কোনো গুণে কম নাছিল এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল যেতিয়া নিজৰ মাতৃভূমিলৈ উভতি আহিছিল নিজৰ মাতৃভূমিৰ যোনসকল ব্যক্তি আছিল সেইসকল ইমান আগবাঢ়ি যোৱা তেওঁ দেখিছিলে গতিকে তেওঁ সেইসমূহ ভাল পাইছিলে ঠিক আছে আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ এইটো হৈছে আজি শেষৰটো প্ৰশ্ন তোমালোকক আকৌ এবাৰ কৈছোঁ কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে কমেণ্ট বক্সত লিখি ধুনীয়াকৈ জনাই দিবা যে এইখিনি ভিডিঅ' আমাক লাগে যে এইটো চেপ্টাৰ আমি বুজি পোৱা নাই এইখিনি বুজাই দিয়ক কাৰণ পৰীক্ষা নিচেই ওচৰ পালেহি আৰু পৰীক্ষা বেছি দিন নাই হয়নে গতিকে তোমালোকে ভালকৈ পঢ়া শুনা কৰা আৰু ভিডিঅ'বোৰ চোৱা তোমালোকে নিজেও ভালদৰে পঢ়া আৰু ভিডিঅ'বোৰে তোমালোকক সহায় কৰিব কিবা যদি বুজি পোৱা নাই তাত সেইবোৰ বুজিবলৈ সহায় কৰিব এতিয়া নতুনকৈ আৰু আকৌ কিবা কনচেপ্ট শিকিম তেনেকুৱা কোনো কথা নাই যে তোমালোকে যোনখিনি শিকিলা সেইখিনি ধুনীয়াকৈ তোমালোকে সেইখিনিকে ৰিভাইজ কৰি থাকা আৰু এই ভিডিঅ'সমূহ চোৱা লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰা আৰু ভিডিঅ'টোত লাইক কৰা ইয়াতে এডুকেশ্যনৰ ভিডিঅ' তোমালোকে যথেষ্টখিনি পাই যাবা তোমালোকে স্বদেশ অধ্যয়নৰ ভিডিঅ' যথেষ্টখিনি পাই যাবা স্বদেশ অধ্যয়নৰ প্ৰথমটো চেপ্টাৰৰ মোৰ প্ৰথম ভিডিঅ' বনোৱাৰ বাবে কিবা অকণমান খেলিমেলি হৈ আছিলে মই সেইটো চেপ্টাৰ আকৌ বনাই দিম ভিডিঅ' কোনো কথা নাই তোমালোকে এইখিনি ভালকৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে বহুত মানে কমেণ্ট কৰা ভাল লাগে কমেণ্টবোৰ পঢ়ি বহুত ভাল লাগে সঁচাকৈ ভাল লাগে 5 নম্বৰ প্ৰশ্নটো চা লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখিব দিছে অকণমান দীঘল হ'ব হয়নে 4 নম্বৰ 5 নম্বৰ যেতিয়া আহিব তোমালোকে ইয়াত যিমানখিনি লিখা আছে ইয়াতকৈ যদি বেছি বহলাই লিখিব পাৰা তেতিয়াহ'লেতো আৰু ভাল কথা চোৱা নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছে ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শুভন কথা বুলিও তেওঁ উল্লেখ কৰিছে কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰী বঙলুৱা অনুবাদ নকৰি আচল অসমীয়াত কি কৰিব লাগে অনুবাদ কৰিব লাগে বুলি বা অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছিল মানে যোনসমূহ বিদেশী নাটক হয় সেইসমূহ ধুনীয়াকৈ অসমীয়ালৈ অনুবাদ কৰি পেলাই মঞ্চায়ন কৰিব লাগে বুলিও তেওঁ কি কৰিছিলে পৰামৰ্শ দিছিলে এইটো আছিলে আজি শেষৰটো প্ৰশ্ন আৰু তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু ভাল হওক তোমালোকৰ পৰীক্ষা ভালকৈ পঢ়া শুনা ভালকৈ কৰা বাকী আজিলৈ আহিছোঁ আকৌ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোকক লগ পাম